অচিৰে বন্ধ হৈ পৰিব ৰাজ্যৰ দুখনকৈ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়। নগাঁও আৰু যোৰহাটৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় বন্ধৰ সিদ্ধান্ত চৰকাৰৰ। 2022-23 বৰ্ষৰ নামভৰ্তি নকৰিবলৈ নিৰ্দেশ আয়ুষ সঞ্চালকৰ। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। অচিৰে বন্ধ হৈ পৰিব নগাঁওস্থিত অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাটৰ ডাক্তৰ জে.কে. শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে 19 অক্টোবৰত অনুষ্ঠিত এক সভাত নগাঁও আৰু যোৰহাটৰ দুইখন হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ক গুৱাহাটীৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ সিদ্ধান্ত লয়। সেই মৰ্মে আয়ুষ অসমৰ সঞ্চালক ডাক্তৰ M.S. লক্ষ্মীপ্ৰিয়াই যোৱা 2 নৱেম্বৰত এক নিৰ্দেশযোগে যোৰহাটৰ লগতে নগাঁৱৰ হোমিওপেথিক কলেজত 2022-23 বৰ্ষৰ বাবে নামভৰ্তিৰ বাবে অসম চৰকাৰৰ শিক্ষা আৰু গৱেষণা বিভাগৰ অনুমতি অবিহনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। ইতিমধ্যে আয়ুষ অসমৰ সঞ্চালকৰ স্বাক্ষৰ সম্বলিত নিৰ্দেশ পত্ৰ যোৱা 2 নৱেম্বৰত নগাঁৱৰ অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ লগতে যোৰহাটৰ ডাক্তৰ জে.কে. শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ভাৰপ্ৰাপ্ত অধ্যক্ষদ্বয়ে লাভ কৰে। অসম চৰকাৰৰ সিদ্ধান্তৰ মৰ্মে আয়ুষৰ সঞ্চালকে নগাঁও আৰু যোৰহাটৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় দুখনৰ অধ্যক্ষ দুজনলৈ প্ৰেৰিত নিৰ্দেশৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱা নগাঁৱৰ বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজ এতিয়া জাঙুৰ খাই উঠিছে। চৰকাৰৰ সিদ্ধান্তত মোৰ ক'বলগীয়া এটা কথা আছে কি তেখেতসকলে যিটো সিদ্ধান্ত লৈছে কলেজখনক ডেভেলপমেণ্ট কৰিবৰ কাৰণে তিনিখন যে এখন কৰি পেলাই একচুৱেলি আমি এইটোও স্পষ্ট নহয় যে কলেজ তিনিখন বন্ধ কৰিব, খালি তেখেতে এবাৰ এডমিশ্যনটোৱে ষ্টপ কৰিছে। হয়তো তেখেতে কলেজখন কণ্টিনিউ কৰিব পাৰে, মই এইটোও ক'ব নোৱাৰোঁ, কাৰণ লেটাৰটো পাইছোঁ যে কলেজখনৰ এবাৰ এডমিশ্যনটো ষ্টপ কৰিবলৈ। যদিহে একত্ৰিত কৰিবলৈ ভাবে মোৰ এটা কথাই থাকিব কি ফুল্লি ডেভেলপমেণ্ট কৰক। ষ্ট্ৰীম যিয়ে নহওক কিয় আমি কিহৰ কাৰণে আছোঁ? ৰাইজৰ কাৰণে আছোঁ। আমাৰ ষ্টুডেণ্টবিলাকে যেটা মানৱ সম্পদ হিচাপত যদি গঢ়িব বিচাৰিছোঁ, আমি এটা খুব ভাল সম্পদ হিচাপত গঢ়ক, যিটো ৰাইজৰ কাৰণে এটা খুব ভাল এটা এচিভমেণ্ট লৈ আহক। গভৰ্ণমেণ্টে নিজে যিটো কৈছে কি এম ডি কোৰ্চ খুলিব, লগতে ফুল্লি ডেভেলপমেণ্ট হ'ব, এটা জাকত জিলিকীয়া কলেজ হ'ব, সেইখিনি চৰকাৰে সেইটো নিজৰ কথাখিনি ভালকৈ ৰাখক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰাৰ লগতে উন্নয়ন কেৱল গুৱাহাটী কেন্দ্ৰিক নকৰিবলৈ দাবী জনোৱাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি প্ৰদান কৰিছে হুংকাৰ। এইটো গভৰ্ণমেণ্টৰ ফালে ৰিকুৱেষ্ট থাকিব, যিহেতু আপোনালোকে একত্ৰীকৰণ কৰিব ওলাইছে, ক'ত কৰিব ক'ত নকৰিব সেইটো গভৰ্ণমেণ্টৰ ডিচিজন, আমি তাতে একো ক'বলৈ নাযাওঁ। কিন্তু আমি বিচাৰোঁ যে এখন ইনষ্টিটিউট যিহেতু বনাব যাতে নেশ্যনেল লেভেলৰ এখন ইনষ্টিটিউট হয়। আজি একত্ৰীকৰণ কৰাৰ পিছত যদি আমি এখন ভাল ইনষ্টিটিউট নাপাওঁ হয়তো আমাৰ দুখ লাগিব, কিন্তু একত্ৰীকৰণ কৰাৰ পিছত যদি সকলো ফেচিলিটি থকা যদি আমি এখন ইনষ্টিটিউট পাওঁ তেতিয়াহ'লে আমাৰ বহুত ভাল লাগিব। আমি তাকে সমৰ্থন জনাম। স্মৰ্তব্য যে নগাঁওস্থিত অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়খন চহৰখনৰ লক্ষীনগৰত 1968 চনতে প্ৰতিষ্ঠা কৰা হৈছিল। চিকিৎসা মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ বাবে আসনৰ সংখ্যা 66খন। অৱশ্যে যোৰহাট আৰু গুৱাহাটীৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় দুখনতো এই আসনৰ সংখ্যা 66খন। চৰকাৰে নগাঁও আৰু যোৰহাটৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় দুখনক গুৱাহাটীৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ লগত একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও আসনৰ সংখ্যা কিন্তু 66 হৈয়ে থাকিল। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়া ৰিপৰ্ট, কাৰেণ্ট ট্ৰেন আছাম।